ডাৱৰীয়া বতৰত খোৱা এটা খুব টেষ্টি ৰেচিপি হৈছে কাঢ়াই চিকেন। আমাৰ কিছুমান ৰেচিপিত যিমান যি ইউটিউবত দেখুৱালেও আমি সেইবিলাক এড কৰা নহয় আৰু কিছুমান নিজৰ মনোযোগেই দি দিয়া হয়। যেনেকৈ মই কাঢ়াই চিকেনত যে আলু দি দিছিলোঁ। প্ৰথমতে তেলত মাংসখিনি ভাজি লৈ তাতে দি দিছোঁ 2টা বিলাহী দুফাল কৰি, আৰু মই জ্বলা দিয়া নাই, এটা কেঁচা জলকীয়া গোটাকৈ দি দিছিলোঁ। এতিয়া বিলাহীখিনি অকণমান লৰি যোৱাত তাতে মই যেতিয়া বিলাহী ছালখন ওলাই আহিছে তাতে মই চামুচৰ সহায়ত উলিয়াই দিছোঁ আৰু তেলত বিলাহী পিচ ভাগি দিছোঁ। এতিয়ালৈকে মই নিমখ হালধি মছলা একো এড কৰা নাই। এতিয়া মাংসখিনি ভালদৰে তেলতে ভাজি আছোঁ। পৰিমাণ অনুসৰি নিমখ হালধি কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান জিৰা ধনিয়া গুড়ি দি লৈ ভালদৰে লৰাই আছোঁ। যেতিয়া মছলাখিনি ধুনীয়াকৈ তেলত মিলি গৈছে তেতিয়া বিলাহীকেইটা এইদৰে ভাঙি দিছোঁ আৰু অকণমান মই তলত লাগি যোৱা নিচিনা হোৱাৰ বাবে পানী দি দিছিলোঁ। নিদিলেও হয় বাৰু, যদি তেলটো অলপমান বেছিকৈ দিয়ে, মই তেলটো অলপ কম দিছিলোঁ কাৰণে এইদৰে দিছোঁ। ইয়াত দি দিছোঁ অকণমান খুন্দি লোৱা আদা নহৰু। এতিয়া আকৌ ভালদৰে সকলোখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি লৈ ঢাকন মাৰি ৰাখি দিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই বাৰু, কিন্তু মোৰ নামৰ কাষত যে আছে ফ'ল'টো প্লিজ টিপি যাবচোন দেই, কনজুচি নকৰিবচোন এইটো টিপিবলৈ, প্লিজ টিপি যাব। এতিয়া বহল আকাৰত পিঁয়াজবোৰ উলিয়াই লৈছিলোঁ, তাতে এড কৰিছোঁ। ইয়াত কেপচিকাম দিব লাগে, মোৰ ওচৰত কেপচিকাম নাছিলে বাবে সেইদৰে চলাই দিলোঁ আৰু এতিয়া অকণমান গৰম মছলা দি ঢাকন মাৰি ৰাখি দিছোঁ। হৈ গৈছে আজিৰ স্পেচিয়েল কাঢ়াই চিকেন। এইটো ৰুটিৰ লগত খায়ো খুব ভাল লাগে দেই। আৰু এইদৰে খাবলৈ বাবে উলিয়াই লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো প্লিজ লাইক ফ'ল' আৰু শ্বেয়াৰ কৰিব দেই। আজিলৈ আহিছোঁ বাৰু, বাই।